নমস্কাৰ আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 5.3 ত থকা কোৱেশ্চন নম্বৰ 1 ত থকা প্ৰশ্নবোৰ সমাধান কৰিম। এটা চোৱা ইয়াত কি বুলি কৈছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। এটা সমান্তৰ প্ৰগতি কি হয় আগৰ ভিডিঅ'সমূহত আমি আলোচনা কৰিছোৱে। আমি এতিয়ালৈকে অনুশীলনী 5.2 লৈকে আলোচনা কৰি আহিছো। যিসকলে এতিয়া সেই ভিডিঅ'বিলাক চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই ল'বা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টি ধুনীয়াকৈ বুজি পাবা। এটা কি বুলি কৈছে সেই সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। এই যেটো সমান্তৰ প্ৰগতি দিয়া আছে ইয়াৰ যোগফল উলিওৱাৰ ফৰ্মুলাটো কি হৈ গ'ল আমাৰ SN nতম পদলৈ যোগফল উলিওৱাৰ ফৰ্মুলা হৈ গ'ল n/2 হোল ইনটু 2a প্লাস n-1 d। এতিয়া এই ফৰ্মুলাটো সকলোৱে বুজি পাইছে না? যদি ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে প্ৰথমতে আমি এই ফৰ্মুলাটো বুজি লওঁ মানে কেনেদৰে হ'ল তাৰ পিছত আমি ইয়াৰ সলিউশনবোৰ কৰি আছো। গতিকে এতিয়া প্ৰথমতে শিকি লোৱা যে সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল অৰ্থাৎ সাম অফ ফাৰ্স্ট n টাৰ্ম অফ AP। এটা APৰ প্ৰথম nটা পদৰ যোগফল কেনেকৈ উলিওৱা হয় তাৰ ফৰ্মুলাটো প্ৰথমতে আমি শিকি ল'ম। সো সমান্তৰ প্ৰগতি মানে কি এইটো আমি আগৰ ক্লাছত শিকি আহিছোৱে। এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ কিহেৰে বুজোৱা হয় a, ঠিক আছে, আৰু সাধাৰণ অন্তৰ d। nতম পদটো কেনেকৈ উলিয়াইছিলো আমি a প্লাস n-1 d। লেট আমি ধৰি লৈছো যে এটা সমান্তৰ প্ৰগতিৰ কিমানটা পদ আছে পদ কেইটা ধৰি লৈছো পদ কেইটা প্ৰথম পদ a থাকে, ঠিক আছে, কমা দ্বিতীয় পদটো কি হ'ব তাৰ লগত কি যোগ হয় সাধাৰণ অন্তৰ a প্লাস d, কমা a প্লাস 2d, a প্লাস 3d এনেকৈ গৈ থাকিব। এটা শেষৰ পদটো কি থাকে শেষৰ পদ ওলোৱা ফৰ্মুলা কি আছিল এইটো a প্লাস n-1 d, ঠিক আছে, এইটো হৈ গ'ল শেষৰ পদটো। তাৰ আগৰ পদটো কি হয় আগৰ পদটো যদি লিখিব বিচাৰো আমি তেতিয়াহ'লে কি হ'ব a প্লাস n-2 d, ঠিক আছে, এনেকৈ মাজত আৰু আছে পদ, ঠিক আছে, এইটো পদ আমি ধৰি লৈছো। আৰু এই লাইনটো সকলোৱে বুজি পাইছে না? এইটো হৈ গ'ল সমান্তৰ প্ৰগতি এটা লিখাৰ যিটো আৰ্হি আমি আগৰ ক্লাছত শিকি আহিছো। প্ৰথম পদ তাৰপিছৰ পদটো কেনেকৈ হয় তাৰপিছৰ পদটো কেনেকৈ হ'ল এইটো চোৱা a প্লাস n-1 d এইটো আছিল আমাৰ ফৰ্মুলা। এটা কিমানতম পদ এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ হয় না? a প্লাস n-1 n মানে 3 নম্বৰ পদ -1 d কি হৈ গ'ল a প্লাস 3-1 2d, a প্লাস 2d লিখিব পাৰোঁ। এতিয়া আমি কি কৰিলোঁ ইয়াত সমান্তৰ প্ৰগতি এটাত থকা পদকেইটা আমি কি কৰিছোঁ ধৰি লৈছোঁ, ঠিক আছে। এতিয়া যদি এই পদকেইটা আমি যোগ কৰিব লাগে, ঠিক আছে, আমি সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল উলিয়াব চেষ্টা কৰিম, ঠিক আছে, ইমানকেইটা পদৰ যোগফল। লেট পদকেইটাৰ যোগফলক এছেৰে বুজালোঁ, ঠিক আছে। এটাকে s ইকুৱেল যোগ কৰি দিয়া a প্লাস কি আছে a প্লাস d প্লাস a প্লাস 2d প্লাস a প্লাস 3d প্লাস এনেকৈ ডট ডট মাজত আৰু আছে a প্লাস n-2 d, কমা a প্লাস n-1 d। এইটো আমি 1 নম্বৰ দিলোঁ। এবাৰ যদি এইটোক আমি উল্টাকৈ লিখা পদকেইটা বিপৰীত ক্ৰমত লিখিলে, এতিয়া পদকেইটা যদি আমি বিপৰীত ক্ৰমত লিখোঁ মানে উল্টাকৈ লিখোঁ, কাৰণ প্লাছকেইটা কি হয় আমি এফালৰ পৰাও কৰিব পাৰোঁ এফালৰ পৰাও কৰিব পাৰোঁ। ইয়াত প্লাছ চিন আছিল দেই, প্লাছ s ইকুৱেল কি আছে a প্লাস n-1 d প্লাস a প্লাস n-2 d প্লাস ডট ডট প্লাস এইটো ইয়াত আছে দিয়া ইমান নিলিখোঁ, এইটো লিখোঁ a প্লাস 2d প্লাস a প্লাস d প্লাস a। এইটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2। এইখিনিলৈকে বুজি পাইছা? এবাৰ লিখা নাও। এতিয়া আমি ইকুৱেশ্যন নম্বৰ 1 আৰু 2 যদি প্লাছ কৰোঁ কি হ'ব বাওঁফালৰখিনি বাওঁফালে প্লাছ সোঁফালৰখিনি সোঁফালে প্লাছ s প্লাস s কি হৈ গ'ল 2s ইকুৱেল। এতিয়া সোঁফালে প্লাছ কৰা
এতিয়া আমি এইখিনি আৰু এইখিনি প্লাছ কৰিম প্ৰথম পদ আৰু প্ৰথম পদ প্লাছ কৰা প্ৰথম পদ কি আছে ইয়াত a প্লাছ ইয়াৰে প্ৰথম পদ কি আছে এইখিনি a প্লাছ n minus 1 d তেতিয়াহ'লে a প্লাছ a কি হৈ গ'ল 2a প্লাছ n minus 1 d কি পালোঁ আমি 2a প্লাছ n minus 1 d প্লাছ সেকেন্ড পদকেইটা কি আছে চোৱা ইয়াত আছে a প্লাছ d প্লাছ ইয়াত কি আছে a প্লাছ n minus 2 d কি হ'ব প্লাছ কৰিলে a প্লাছ a 2a প্লাছ এইকেইটাৰ পৰা কি কমন লৈছা d কমন ল'ব পাৰি কি ৰৈ যাব ইয়াত থাকিব 1 প্লাছ n minus 2 ঠিক আছে d টো কমন আহিল 2a প্লাছ n 2 ৰ পৰা 1 গ'ল 1 থাকিব ডাঙৰ সংখ্যাত মাইনাছ চিন আছে n minus 1 ইনটু কি আছে d কি পালো twice a plus n minus 1 d বাকি ইয়াত ডট ডট লিখি দিয়া প্লাছ ডট ডট প্লাছ মাজত আৰু সোমাই আছে মাজৰখিনি আৰু নকৰিলো এনেকে হ'ব তোমালোকেও কৰি চাব পাৰিবা তাৰপিছত এইবাৰ চোৱা আমি কি কৰিলো 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ পৰা প্ৰথম পদৰ পৰা প্ৰথম পদ কি কৰিলো যোগ কৰিলো তাৰপিছত দ্বিতীয় পদৰ লগত দ্বিতীয় পদ যোগ কৰিলো তৃতীয় পদৰ লগত এনেকে তৃতীয় পদ যোগ কৰি চাব পাৰা তো মাজত এনেকে ডট ডট দি দিলো আছে আৰু তাৰপিছত এতিয়া লাষ্টৰ ফালৰ পৰা কৰা সো কি আছে লাষ্টৰ পৰা সেকেন্ড পদ কি আছে এইটো আৰু ইয়াত কি আছে এইটো কৰিছো কি হ'ব কি আছে a plus n minus 2 d plus a plus d a plus a 2a plus এইকেইটাৰ পৰা কি কমন আহে d কমন আহিল কি হৈ যাব n minus 2 ইয়াত কি হ'ব plus 1 twice a plus d n minus 1 হ'ব 2 ৰ পৰা 1 গ'ল 1 থাকিব ডাঙৰ সংখ্যাত মাইনাছ চিন গতিকে আমি কি পালো twice a plus n minus 1 d into হৈ আছে ঠিক আছে প্লাছ এটা লাষ্টটো কৰা এইখিনি আৰু এইখিনি কৰিলে কি হৈছে a plus a 2a plus n minus 1 d এবাৰ ইয়াৰ পিছৰ খালি ওপৰত কৰিম ওপৰখিনি হৈছে না তোমালোকৰ এতিয়া ইয়াৰ পিছৰ খালি ওপৰত লিখো ইমপ্লাইজ বাওফালে কি আছে 2s ইকুৱেল 2s plus n minus 1 d কেইটা ইনটু হৈ আছে n টা ইনটু হৈ আছে কিমানটা আছে না জানো 6 এটা দুটা ইয়াত আৰু সোমাই আছে গতিকে কিমানটা ইনটু হৈ আছে n টা ইনটু হৈ আছে গতিকে n ইনটু কৰি দিয়া n বাৰ ইনটু হৈ আছে কি ইনটু হৈ আছে 2s plus n minus 1 d implies এটা s মানে যোগফল n এই দুইটো কি আছে পূৰণ এফালে কি হ'ব হৰণ তেতিয়ালে ইয়াত কি আছে twice a plus n minus 1 d বুজি পাইছা কেনেকৈ প্লাস কৰিছো লিখা হৈছে না সকলোৰে গতিকে আমি যদি এই ফৰ্মুলাটো মনত ৰাখো তেতিয়াহলে আমি যিকোনো সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল উলিয়াব পাৰিম ঠিক আছে এটা এই ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰি ইয়াক এনেকৈও লিখিব পাৰি এটা সো এই ফৰ্মুলাটো আমি এনেকৈ লিখিব পাৰো কেনেকৈ সো s ইকুৱেল n/2 twice আছে twice মানে a plus a লিখিব পাৰো ঠিক আছে প্লাস n minus 1 d s equal n/2 so a plus এটা এইখিনি মানে কি nতম পদ উলিয়া ফর্মুলা কি আছিল an equal a plus n minus 1 d এটো হল আমাৰ nতম পদ উলিয়া ফর্মুলা গতিকে আমি এইখিনি জায়গাত কি লিখিব পাৰো an বুলিও লিখিব পাৰো ঠিক আছে বা এনেকৈ লিখিব পাৰা s equal n/2 a plus l বুলি লিখিব পাৰা l মানে কি l মানে হৈছে অন্তিম পদ হৈ গল an তো l হৈছে অন্তিম পদ ঠিক আছে অন্তিম পদক l এৰে বুজোৱা হয় গতিকে আমি এইটো ফৰ্মুলা মনত ৰাখিব লাগিব এতিয়া কথাটো হল
আমি কোনটো সময়ত এই ফৰ্মুলা ইউজ কৰিম আৰু কোনটো সময়ত আমি এইটো ফৰ্মুলা ইউজ কৰিম। কুৱেশ্যনত পঢ়ি চাবা, যেতিয়া নেকি তোমাক ডিৰ মানটো দিয়া থাকে তেতিয়া তুমি এনতম পদৰ যোগফল এইটো ফৰ্মুলাৰ সহায়ত উলিয়াই দিবা। ঠিক আছে, যেতিয়া নেকি ডিৰ মানটো দিয়া থাকে, ডিৰ মানটো দিয়া নাথাকিলে তুমি কি কৰিবা, এইটো ফৰ্মুলাৰ সহায়ত উলিয়াই দিবা। তোমালোকক এনৰ মান দিয়া থাকিব, এৰ মান দিয়া থাকিব আৰু এলৰ মান দিয়া থাকিব, মানে অন্তিম পদটো দিয়া থাকিব। গতিকে তোমালোকে এইটো ফৰ্মুলা ইউজ কৰি যোগফল উলিয়াবা। ঠিক আছে, গতিকে এতিয়া তোমালোকে যোগফল উলিওৱা ফৰ্মুলা বুজি পাইছা। গতিকে আমি অনুশীলনীত থকা প্ৰশ্নবোৰ সমাধান কৰোঁ এতিয়া। গতিকে চোৱা, 1 নম্বৰত কি বুলি কৈছে, 2,7,12 ... মানে এনেকুৱা কিমানটা পদ, 10টা পদলৈ যোগফল কি হ'ব আমি উলিয়াব লাগে। এনৰ মান কিমান আছে, 10টা পদলৈ যোগফল। লিখা সলিউশন হেয়াৰ। ইয়াত কি কি দিয়া আছে প্ৰথম লিখি লোৱা। এ মানে হৈ গ'ল আমাৰ প্ৰথম পদ কি 2, তাৰপিছত ডিৰ মান দিয়া নাই, আমি উলিয়াই ল'ব লাগিব। ডিৰ মানটো কেনেকৈ উলিওৱা হয়, যিকোনো দুটা ওচৰা ওচৰি পদ, ঠিক আছে, এই দুটা হ'ব পাৰে বা এই দুটা হ'ব পাৰে বা এই দুটা হ'ব পাৰে। ঠিক আছে, মানে পিছৰটোৰ পৰা আমি কি কৰিব লাগে, আগৰটো বিয়োগ কৰিব লাগে, তেতিয়াহ'লে আমি ডিৰ মানটো পাই যাওঁ। ঠিক আছে, পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰি দিয়া, কি আছে 7, তাৰ পৰা আগৰ পদ বিয়োগ কৰি দিয়া 2, কিমান পালোঁ 5। এইটো হৈ গ'ল আমাৰ সাধাৰণ অন্তৰ ডিৰ মান। উই নো, আমি ফৰ্মুলাটো কি পাই আছিলোঁ, এনতম পদৰ যোগফলৰ Sn = n/2 হোল ইনটু 2a প্লাছ n-1 d। ঠিক আছে, য'ত n = কিমানটা পদলৈ যোগফল, 10টা পদলৈ। গতিকে এনৰ মান কি হ'ব 10। এতেকে Sn, এনৰ মান কিমান হৈ গ'ল 10 ইকুৱেল n/2 মানে 10/2 হোল ইনটু 2 ইনটু a, এৰ মান হৈ গ'ল 2 প্লাছ n-1, এনৰ মান 10 - 1 ইনটু ডিৰ মান কিমান 5। ঠিক আছে, আমি মানবিলাক বহুৱাই লৈছোঁ। এতিয়া কেলকুলেশ্যন কৰা, 2 × 10 কিমান বাৰ যাব, 5 বাৰ যাব। 2 ইনটু 2 4 হৈ গ'ল, প্লাছ ইয়াত কিমান হৈ গ'ল 10 - 1 9 ইনটু 5 কিমান হ'ব 45। এতিয়া ইয়াৰ পিছৰ খালি এইফালে কৰি দিছোঁ, কি আছে, ইমপ্লাইজ S10 = 5 ইনটু 4 + 45 কিমান হৈ গ'ল 49, ইমপ্লাইজ S10 = 5 × 9 = 45, 5 4 5 × 20 20 4 24 245। গতিকে লিখি দিয়া, এতেকে প্ৰদত্ত মানে দিয়া থকা প্ৰদত্ত AP2ৰ মানে AP মানে কি, এৰিথমেটিক প্ৰগ্ৰেশ্যন, সমান্তৰ প্ৰগতি। AP2ৰ 10টা পদলৈ যোগফল কিমান 245 হৈ গ'ল। একেবাৰে ইজি হয়। মুঠতে আমি কি কৰিব লাগিব, আমি এই ফৰ্মুলাটো মুখস্থ ৰাখিব লাগিব। ঠিক আছে, এতিয়া 2 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, -37 -33 -29 ... এনেকৈ কিমানটা পদ আছে, 12টা পদ আছে। সেই 12টা পদলৈ আমি কি কৰিব লাগে, যোগফল উলিয়াব লাগে। লিখা সলিউশন, আগৰটো দৰে কৰিম। ইয়াত প্ৰথম পদ কি আছে, হিয়াৰ এ মানে প্ৰথম পদ ইকুৱেল কি আছে -37। এতিয়া ডি উলিয়াই লোৱা। সাধাৰণ অন্তৰ কেনেকৈ উলিওৱা হয়, যিকোনো ওচৰা ওচৰি দুটা পদ, এই দুটাও ল'ব পাৰা বা তুমি এই দুটাও ল'ব পাৰা। পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰি দিয়া, এই দুটাৰ পৰা কৰি চাওঁ, কি আছে -29 -33, ইয়াত ব্ৰেকেট দি দিয়া, যিহেতু দুটা চিন একেলগে আছে, ইকুৱেল -29 -+ +33 ইকুৱেল, প্লাছে মাইনাছে কি হ'ব, মাইনাছ হ'ব। ডাঙৰ সংখ্যা প্লাছ চিন আছে, প্লাছ চিন বহিব। 33 পৰা 29 গ'লে কিমান থাকিব 4, ডিৰ মান ওলাই গ'ল 4। লিখা উই নো, আমি ফৰ্মুলাটো কি পাইছিলোঁ, Sn = n/2 2a প্লাছ n-1 d। এইটো আছিল আমাৰ যোগফলৰ ফৰ্মুলাটো, য'ত n = কিমান দি আছে, কিমানটা পদলৈ, 12টা পদলৈ 12। এতেকে কি হ'ব Sn, n মানে কি হৈ গ'ল 12 ইকুৱেল, n মানে কি 12/2 2 ইনটু a মানে কি আছে -37 প্লাছ n-1 মানে 12 - 1 ইনটু d মানে 4। ঠিক আছে, ইকুৱেল 2 × 12 কিমান বাৰ যাব, 6 বাৰ যাব,
তো এইখিনি ইনটু কৰা কিমান হ'ব 2 7 গুণ 14 4 হাতে থাকিল 1 2 3 গুণ 6 6 1 7 74 মাইনাস এটা আছে প্লাস কি হ'ব 12 পৰা 1 গ'ল কিমান থাকিব 11 11 ইনটু 4 কিমান হ'ব 44 ঠিক আছে ইয়াৰ পিছৰ কৰি এফালে কৰি দিছোঁ implies কি আছে S12 equal 6 into so minus 74 plus 44 minus আর plus কি হ'ব minus হ'ব ডাঙৰ সংখ্যাত minus চিন আছে minus চিনটো বহিব 4 minus 4 কি হ'ব 0 7 minus 4 3 minus 30 equal minus to বহিব 6 0 0 6 3 গুণ 18 180 এটাকে প্রদত্ত এপিটোৰ মানে সমান্তর প্রগতিটোৰ 12টা পদলৈ যোগফল কিমান মাইনাস 180 হৈ গ'ল লিখি লোৱা 3 নম্বৰ চোৱা এই যেটো এপি দিয়া আছে মানে সমান্তর প্রগতি ইয়াৰে 100টা পদলৈ কি উলিয়াব লাগে আমি যোগফল উলিয়াব লাগে তো আগৰ নিচিনাই কৰা লিখা সলিউশন হিয়াৰ প্ৰথম পদ কি আছে a ইকুৱেল 0.6 ঠিক আছে তাৰপিছত উলিয়াই লোৱা সাধাৰণ অন্তৰ d d মানটো কেনেকৈ উলিয়া হয় অলপ আগতে কৈছোৱে যিকোনো উচ্চৰচৰী পদ দুটা লৈ লোৱা পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰি দিয়া তো 1.7 মাইনাস 0.6 ইকুৱেল কি হ'ব 7 ৰ পৰা 6 গ'ল কি থাকিব 1 minus 0 কৰিলে 1 হ'ব ঠিক আছে 1.1 উই নো আমি পাই আইছিলো ফর্মুলা কি Sn equal n/2 whole into twice a plus n minus 1 d ঠিক আছে যত n equal কি আছে 100টা পদলৈ যোগফল বুলি কৈছে ঠিক আছে এটাকে মানকিটা বহুৱাই দিয়া Sn n মানে কি হৈ গ'ল 100 equal n/2 মানে 100/2 তো 2 into a মানে গ'ল প্ৰথম পদ কি আছে 0.6 plus n minus 1 মানে 100 minus 1 into d d মানে গ'ল 1.1 ঠিক আছে মানবিলাক বহাই লৈছো সূত্ৰৰ মতে এবাৰ ক্যালকুলেশন কৰা 2 দি 100 কিমান পা যাব 50 পা যাব 2 গুণ 12 দশমিকটো ক'ত থাকিব পিছফালৰ পৰা হিসাব কৰা এক ঘৰ আগত ঠিক আছে প্লাস 100 minus 1 99 into 1.1 এতিয়া 50 1.2 প্লাস এখিনি ইনটু কৰিলে কি হ'ব সাইডত কৰি চাব পাৰা 99 1.1 প্ৰথম পয়েন্টটো নাই বুলি ইনটু কৰা 1 দি কৰিলে কি হৈ গ'ল 99 আকৌ 1 দি কৰিলে 99 98 1089 পয়েন্টটো ক'ত হ'ব পিছফালৰ পৰা এক ঘৰ আগত ইয়াত হ'ব কি পালো আমি 108.9 ঠিক আছে ইয়াৰ পিছৰ খালি এক কাম কৰো এফালে কৰি দিও তোমালোকে তলে তলে লিখি যাবা দেই implies s 100 equal কেছে 50 into এখিনি প্লাস কৰিলে কি হৈ আছে 2 plus 9 11 11 or 1 হাতে থাকিল 1 point 1 plus 8 9 হাতে একে কি গ'ল 10 হাতে থাকিল 1 কেছে 0 হাতে এক আছিল 1 ঠিক আছে implies s 100 equal এটা 50 into 1 0.1 into কৰিলে কি হ'ব শূন্য এটা আছে 5 1 গুণ 5 5 0 গুণ 0 5 1 গুণ 5 5 1 গুণ 5 পয়েন্টটো কত হ'ব এক ঘৰ আগত ইয়াত হ'ব এটা পয়েন্টৰ পিছফালে 0 মানে কি পয়েন্টৰ পিছফালে 0 লিখিলে হয় নিলিখিলে হয় গতিকে আমি এনেকৈ লিখিব পাৰো s 100 equal 5505 বুলি লিখিব পাৰো ঠিক আছে গতিকে লিখি দিয়া এটাকে প্ৰদত্ত এপিটোৰ কি বুলি কৈছে 100টা পদলৈ যোগফল কিমান হ'ব 5505 হৈ গ'ল লিখি লোৱা এতিয়া 4 নম্বৰ চোৱা এটো আমি সেম প্ৰসেস মতে কৰিম ইয়াত আমাৰ এটা সমান্তর প্ৰগতি দিয়া আছে তাৰে 11টা পদলৈ কি কৰিব লাগে আমি যোগফল উলিয়াব লাগে তো লিখা সলিউশন হিয়াৰ
প্ৰথম পদ কি আছে আমাৰ a ইকুৱেল 1/15 ঠিক আছে প্ৰথম পদ দিয়া আছে তাৰপিছত d উলিয়াই লোৱা d মানে সাধাৰণ অন্তৰ কেনেকৈ উলিওৱা হয় যিকোনো ওচৰা-ওচৰি দুটা পদ লৈ লোৱা তাৰে পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰি দিয়া 1/12 মাইনাছ 1/15 এটা 12 আৰু 15 ৰ লসাগুকো আমি সকলোৱে জানো কিমান হয় 60 5 12 গুণ 60 5 1 গুণ 5 বিয়োগ 15 দি 60 কিমান বাৰ যাব 4 বাৰ যাব 4 1 গুণ 4 এই সব 15 এই তলৰটো দি 60 ক আমি কি কৰিম হৰণ কৰি যিমানটো পাম হেইটোৰে আমি ওপৰটো কি কৰি দিম পূৰণ ইকুৱেল 5 - 4 1/60 তো উই নো আমি সকলোৱে জানো যে ফৰ্মুলাটো কি আছিল আমাৰ Sn ইকুৱেল n/2 হোল ইনটু টুৱাইছ a প্লাছ n-1 d ঠিক আছে য'ত আমাৰ n কি দিয়া আছে কিমানতম পদলৈ যোগফল 11টা পদলৈ গতিকে n ৰ মান হৈ গ'ল 11 এটাকে মানকেইটা বহুৱাই দিয়া Sn n মানে 11 ইকুৱেল n/2 মানে 11/2 হোল ইনটু 2 ইনটু a এর মান কিমান 1/15 প্লাস n-1 মানে 11 - 1 1/60 ঠিক আছে মানখিনি বহুৱাই দিলো এবাৰ ক্যালকুলেশন কৰা ইমপ্লাইজ S11 ইকুৱেল 11/2 2 ইনটু 1 2/15 প্লাস 11 - 1 কিমান হ'ব 10 10 ইনটু 1 10/60 ঠিক আছে 0 0 কেনসেল হৈ গ'ল তো ইয়াৰ পিছৰ খালি এইফালে কৰিছো ইমপ্লাইজ S11 ইকুৱেল ইয়াত কি আছে 11/2 হোল ইনটু 2/15 প্লাস 1/6 0 0 তো কেনসেল হৈ গ'ল ইকুৱেল 11/2 ইয়াত 15 আৰু 6 লখাও কিমান হ'ব কৰি চাব পাৰা 15 6 3 দি যাব 5 বাৰ 3 দি 2 বাৰ 5 2 গুণ 10 30 লখাও হৈ গ'ল 30 15 দি 30 কিমান পাজে 2 বাৰ 2 2 গুণ 4 যোগ 6 দি 5 বাৰ 5 গুণ 5 11/2 ইনটু তলত হৈ গ'ল 30 ওপৰত 4 আৰু 5 প্লাস কৰি কিমান হ'ব 9 9 11 গুণ 99 30 ইনটু 2 60 কত দি যাব না 3 দি যাব 33 বাৰ ইয়াত 20 বাৰ 33/20 গতিকে লিখি দিব পাৰা এটাকে প্ৰদত্ত AP2 ৰ কিমান বুলি কৈছে 11টা পদলৈ যোগফল কি হ'ব 33/20 হৈ গ'ল লিখি লোৱা